হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আমৰ জামৰ এটা ৰেচিপি। ইয়াৰ বাবে মই 3টা পকা মিক্সিত পেষ্ট কৰি লৈছোঁ আৰু এতিয়া এটা কেৰাহীত আমৰ পেষ্টখিনি দি লৈছোঁ। ইয়াৰ লগতে মই একাপ চেনিও দি লৈছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি মিডিয়াম ফ্লেমত গোটেইখিনি উতলিবলৈ দিম। এয়া চাওকচোন, লাহে লাহে মিশ্ৰণখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু ক্ৰমে ডাঠ হৈও পৰিছে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু মোৰ ভিডিঅ'টো যদি এতিয়ালৈকে চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া চাওকচোন, আমাৰ আমৰ জামখিনি প্ৰায় ৰেডি হৈ পৰিছে। আৰু এতিয়া মই ইয়াত 4 চামুচমান নেমু ৰস দি লৈছোঁ, কিয়নো নেমু ৰসে আমৰ জামখিনি বহুদিনলৈকে ভালে ৰখাত সহায় কৰি তুলিব আৰু ইয়াৰ টেষ্টটো যথেষ্ট পৰিমাণে বৃদ্ধি কৰাত সহায় কৰিব। আৰু এতিয়া গোটেইখিনি ভালদৰে উতলিবলৈ দিছোঁ। এয়া চাওকচোন, আমাৰ আমৰ জাম ৰেডি হৈ গৈছে আৰু ইয়াৰ লগতে মই এতিয়া গেছটো অফ কৰি লৈছোঁ। এয়া চাওকচোন, আমাৰ খুব সহজতে বনাব পৰা আমৰ জাম ৰেডি হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব।